ইউটিউব চেনেল তীৰশেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। বন্ধুসকল, অসমৰ নৱবৈষ্ণৱ ধৰ্ম সাহিত্যৰ ইতিহাসত ভাদ মাহৰ এক সুকীয়া অস্তিত্ব আছে। ভাদ মাহ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ বাবে অতি পবিত্ৰ মাহ। অসমীয়া হিন্দু ধৰ্মপৰায়ণ ৰাইজৰ হৃদয়ত সভক্তিৰে প্ৰতিষ্ঠিত এই ভাদ মাহটো পুৰুষ উত্তম শ্ৰীকৃষ্ণ কংস ৰজাৰ অন্ধকাৰ কাৰাগাৰত উপজা মাহ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তথা মাধৱদেৱ মহাপুৰুষৰ তিৰুভাৱ ঘটা মাহ উপলক্ষে বিশেষ মৰ্যাদাৰে পালন কৰাৰ লগতে বিশ্বস্ৰষ্টা বিশ্বকৰ্মাৰ গুণানুকীৰ্তন কৰা হয়। হিন্দু লোকবিশ্বাসত বিশ্বকৰ্মা সৃষ্টিকৰ্তাৰ প্ৰতীক। মহাত্যাগী মুনি দধিচীৰ অস্থিৰ পৰা বৃত্তাসুৰ বধৰ বাবে বজ্ৰ নিৰ্মাণ কৰি বিশ্বকৰ্মাই দেৱতাসকলক ৰক্ষা কৰিছিল। তদুপৰি গুৰু দুজনাৰ সতীৰ্থসকলৰ বিষয়েও এই ভাদ মাহতেই চৰ্চিত হয়। সেইমৰ্মে দুয়োজনা গুৰুৰ বাক্য শিৰোধাৰ্য কৰি অসমৰ বৈষ্ণৱ ভক্তসকলে ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে সত্ৰ, নামঘৰ, গুৰুগৃহত বন্তি প্ৰজ্বলন কৰি ধূপ ধূনা জ্বলাই নাম কীৰ্তন প্ৰসংগৰে বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ সৃষ্টি কৰে। খোল, তাল, নাগাৰা, দবা আদিৰ মাংগলিক ধ্বনি আকাশ বাতাস মুখৰিত হৈ পৰে। আমাৰ দৰে নিস্পৃহ লোকসকলে সমগ্ৰ পবিত্ৰ ভাদ মাহটোতেই উপবাসে থাকি এক প্ৰাণ এক ধ্যানে অদৃশ্য মহাশক্তিৰ লগত একাত্ম হৈ পৰম শান্তি লাভ কৰোঁ। ভাদৰ মহত্ব এই যে চৌদিশে এক শান্ত সমাহিত পৰিৱেশ বিৰাজ কৰে। ভাদমহীয়া নামৰ এক সুকীয়া বিশেষত্ব আছে। গুৰু দুজনাৰ নাম কীৰ্তনৰ অৱলম্বনেৰে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি গোৱা এনে নামত আছে মাহাত্ম্য আৰু আকৰ্ষণীয় শক্তি। মন মোহিনী লালিত্য তথা অমীয়া ঝংকাৰেও ভক্তসকলে লোৱা নামক অমৰ কৰি ৰাখিছে। নামঘৰত ভক্তিৰে লোৱা নামসমূহক দুভাগত ভগাব পাৰি। প্ৰথম ভাগ হ'ল গুৰু দুজনাই ৰচি থৈ যোৱা নাম আৰু দ্বিতীয় ভাগ হ'ল কাল্পনিক নাম। কাল্পনিক নাম যেইহে ৰচনা কৰা হ'ব পাৰে। ভক্তিমূলক শব্দৰে নিৰ্দিষ্ট সুৰ আৰু তালত ছন্দ মিলাই যিকোনো ব্যক্তিয়ে এনে নামৰ পদ ৰচনা কৰিব পাৰে। অনেক নামতেই নিজে সৃষ্টি কৰা পদ বা সন্মুখ অংশৰ লগত ঘোষা হিচাপে গুৰু দুজনাৰ দ্বাৰা বিৰচিত ঘোষাকে আওৰায়। ভাদ মাহক লৈ অসমীয়া জনজীৱনত অনেক লোকবিশ্বাস, লোক পৰম্পৰা প্ৰচলিত হৈ আছে। জনবিশ্বাস মতে ভাদ মাহত জন্মা লোক এলেহুৱা হয়। কিন্তু কোনো পৰিয়ালত যদি 3জন ভাদ মাহত জন্মা লোক থাকে তেন্তে সেই পৰিয়াল ধনৱান হয়। কথাতে কয়, 3 ভদীয়া যাৰ সোণৰ নাঙল তাৰ। ভাদত কোনো লোকৰ মৃত্যু হ'লে মৃতকৰ পৰিয়াললৈ অমংগল অহা বুলি বিশ্বাস কৰা হয়। সেইদৰে ভাদ মাহত কাৰোবাৰ ঘৰত কলিগাই জগিলে সেই পৰিয়াল ধনজনৰ হানি হয় বুলি লোকবিশ্বাস আছে। প্ৰবচনত উল্লেখ আছে, ভাদত ভাললৈ কলিগাই নজগে। ভাদ মাহত অসমীয়া সমাজে বিয়া, অন্নপ্ৰসন্ন, গৃহাৰম্ভ আদিৰ দৰে মাংগলিক কাম পৰাপক্ষত নকৰে। ঘৰৰ পোহনীয়া জীৱ-জন্তু, ভঁৰালৰ ধান আদি বিক্ৰী নকৰে। ভাদত বানপানী হ'লে দেশত শস্যহানি, জনহানি হোৱাৰ প্ৰমাণ আছে। ভাদ মাহৰ খাদ্য প্ৰকৰণ সম্পৰ্কতো লোকপৰম্পৰা আছে। ভাদত ওলকচু আৰু সৰিয়হ বটা খোৱাটো যেন বাধ্যতামূলক পৰম্পৰা। প্ৰবচন আছে যে ভাদত ওল, আহিনত কল, কাতিত কচুৱে বহাই বল। আনহাতে ভাদত কোমোৰা খাব নাপায় বুলি লোকবিশ্বাস আছে। ভাদ মাহত কৃষকে কল ৰোপণ নকৰে। প্ৰবাদ আছে, ভাদত কল কৰি ৰোপণ সবংশে মৰিল লংকাৰ ৰাৱণ। সেইদৰে ভাদ মাহত মাহ তিলৰ বীজ সিঁচাৰ নিৰ্দেশনাও আছে এনেদৰে, ভাদৰ 4, আহিনৰ 4, মাহ ৰুবা যিমান পাৰি। অসমীয়া সমাজৰ বৰ্ণিল লোকসংস্কৃতি, লোকবিশ্বাসক ধৰি ৰখাৰ বাবে প্ৰতিজন অসমীয়াই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব, ধৰ্মই মানুহক অবাধে যোৱাৰ পৰা ৰক্ষা কৰে। ভাদমহীয়া নাম প্ৰসংগৰ সময়ত কোনো ভেদাভেদ নাৰাখি, কোনো হিংসা কপকতাক আশ্ৰয় নিদি বুঢ়া ল'ৰা ডেকা ডেকেৰী সকলো একেলগ হৈ পৰম ঈশ্বৰৰ গুণানুকীৰ্তন কৰাটো সামাজিক শৃংখলাৰো নিদৰ্শন। হৰিনাম কীৰ্তনেৰে ৰজন জনাই থকা ভাদ মাহৰ পবিত্ৰ ক্ষণবোৰত বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ পৃথিৱীখনেই আমাৰ পৰিয়াল বুলি অনুভৱ কৰাৰ লগতে আৰু এষাৰ কথা ভাবো আহক, বহু বিচিত্ৰতা, বহু বিভিন্নতা, বহু গঠন চৰিত্ৰ স্বত্বেও আমি সকলো মানুহেই একেজন ঈশ্বৰৰ সন্তান। সকলোৱে শান্তিৰে থাকক, মংগলে থাকক।